ৰ'দৰ খিৰিকী বৰষুণৰ গান নলবাৰী ৰাস মহোৎসৱত অন্যতম এখন বিক্ৰী হোৱা গ্ৰন্থ আছে। সংগীতজ্ঞ বৰুৱাই লুইতৰ বুকুত আত্মগোপন কৰিব বিচাৰে। সংগীতজ্ঞ বৰুৱা বুলি তাত লিখিছোৱেই। বাকী পঢ়ুৱৈয়ে পঢ়ক, ৰাস্তাত গৈ থাকোঁতে ক'ৰবাত ৰৈও কেতিয়াবা লিখিবলগীয়া হয়। সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমীপেশ মোৰ যিমান দূৰ মনত, আমি অকণমান কিবা কৰি ভাবি থাকোঁ যে বহুত কিবা কৰিছোঁ। নীলপৱন বৰুৱাই কৈছিলে তেওঁ বিশেষ একো কৰা নাই জীৱন, তেওঁৰ ভাগৰ মোক কাটা নিমকি খুৱাইছিলে। আজিৰ প্ৰজন্মই কিতাপ নপঢ়ে, গ্ৰন্থ নিকিনে, গ্ৰন্থমেলালৈ নাযায়। ফেচবুকত হয়তো তেওঁলোকেই চিঞৰিছে যে এওঁলোকৰ ওচৰত আমাৰ ক'ত জাতীয়তাবাদ থাকিব, ক'ত সাহিত্য থাকিব। চিগাৰেট খোৱাটো দেখুৱাই নাটকত। স্বভাৱ অভ্যাস নিচা চাগে। নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে চিটিজেন নিউজ আৰু চিটিজেন নিউজৰ বিশেষ অনুষ্ঠান শিপা বিচাৰি আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ অনুষ্ঠানৰ অতিথি এগৰাকী জনপ্ৰিয় ঔপন্যাসিক নীলিম আকাশ কাশ্যপ। আৰু মই অকণমান আমাৰ অংকুৰক মই জুম কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমতে মই এখন কিতাপৰ বেটুপাত দেখুৱাবলৈ যত্ন কৰিছোঁ আজিৰ এই অনুষ্ঠানত চাই থকা দৰ্শকসকলক। ৰ'দৰ খিৰিকী বৰষুণৰ গান, আৰু এইখন নীলিম আকাশ কাশ্যপৰ শেহতীয়া উপন্যাস, আৰু এইখনে পাঠকৰ মাজত যথেষ্টভাৱে পাঠকে আদৰি লৈছে। আৰু এইবাৰ নলবাৰী ৰাস মহোৎসৱত 3খন গ্ৰন্থ সৰ্বাধিক বিক্ৰী হৈছিল, তাৰ ভিতৰত এইখন এখন অন্যতম গ্ৰন্থ আছিল, অৰ্থাৎ ৰ'দৰ খিৰিকী বৰষুণৰ গান। আৰু এই ৰ'দৰ খিৰিকী বৰষুণৰ গানৰ স্ৰষ্টা নীলিম আকাশ কাশ্যপৰ সৈতে আজি আমি কথা পাতিম। দাদা, আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। কি খবৰ আপোনাৰ? আছোঁ ভালেই, আপোনাৰ ভাল? ভালে আছোঁ। বাকী ৰ'দৰ খিৰিকী বৰষুণৰ গান নলবাৰী ৰাস মহোৎসৱত অন্যতম এখন বিক্ৰী হোৱা গ্ৰন্থ আছিল। এই উপন্যাসখনত পাঠকে কি বিচাৰি পাব? ৰ'দৰ খিৰিকী বৰষুণৰ গান এখন ফিকশ্যনেল উপন্যাস মূলত, আৰু উপন্যাসখনৰ মূল বিষয়বস্তু হ'ল নিসংগতা। নিসংগতা বুলি ক'লে আমি সাধাৰণতে বৃদ্ধাৱস্থাৰ নিসংগতাৰ কথা মনলৈ আহে, কিন্তু উপন্যাসখনত 3টা প্ৰজন্মৰ নিসংগতা আছে। এটা বৃদ্ধাৱস্থাৰ নিসংগতা, আন এটা এজনী 40-45 বছৰীয়া মহিলাৰ নিসংগতা, যি ভৰা ঘৰ এখনত থাকে, প্ৰেম বিবাহ হয়, তাৰপিছতো তেওঁ কেনেকৈ নিসংগ হৈ থাকে, তেনেধৰণৰ নিসংগতা। আৰু এটা টিনেজাৰৰ নিসংগতা, 18-20 বছৰীয়া ল'ৰা এজন, তেওঁৰ সপোনক লৈ তেওঁৰ পেৰেণ্টছ মাক দেউতাক কিমান আগ্ৰহী, কিমান তেওঁৰ মনৰ কথা ভাবে, সেই ভাবি পেলাই তেওঁৰ লগত সংগ দিছে নে নাভাবি পেলাই তেওঁক নিসংগ কৰিছে। এই ধৰণৰ 3টা নিসংগতা, কিন্তু এই 3টা নিসংগতাতে শেষ হৈ যোৱা নাই। নিসংগতা জয় কৰি জীৱনক কেনেকৈ জীৱনৰ জয়গান গাব পাৰি, সেই পজিটিভিটিখিনিৰে উপন্যাসখন আমি শেষ কৰাৰ চেষ্টা কৰিছিলোঁ। পাঠকে যথেষ্টভাৱে আঁকোৱালি লৈছে। মই আৰম্ভণি কৰিছোঁ যে নলবাৰী গ্ৰন্থমেলাত, ৰাস মহোৎসৱৰ গ্ৰন্থমেলাত পাঠকে খুব সুন্দৰভাৱে আঁকোৱালি লৈছে, আৰু বিক্ৰীৰ শীৰ্ষত আছে এইখন। 3খন গ্ৰন্থ অধিক বিক্ৰী হৈছিল, তাৰ ভিতৰত এইখন শীৰ্ষত আছে। এই ৰ'দৰ খিৰিকী বৰষুণৰ গান লিখাৰ আগতে আপুনি বহুতকেইখন উপন্যাস লিখিছে ইতিমধ্যে, আৰু সেই উপন্যাসকেইখনো পাঠকে আঁকোৱালি লৈছিল, পঢ়ুৱে আঁকোৱালি লৈছিল। ৰ'দৰ খিৰিকী বৰষুণৰ গানৰ পিছপিনে আপুনি এটা টকা লিখিছে যে লুইতৰ বুকুত আত্মগোপন কৰিব বিচৰা সংগীতজ্ঞ বৰুৱাই জীৱনৰ প্ৰায় 1.5 কোটি বসন্ত গৰকা বৰ্ণিল জনাকীৰ্ণ পৃথিৱীটো অকলশৰীয়া, পূবালেও ভাবে এই জীৱন ইমান একাকী। নিসংগতাই খেদি ফুৰা 3গৰাকী মানুহ, 3টা প্ৰজন্মৰ 3গৰাকী লোক, প্ৰত্যেকৰে কাহিনী বেলেগ, বহু প্ৰশ্ন বহু উত্তৰ। নিসংগতাই সকলো শেষ হ'ব খোজো আকৌ ইতিবাচকতাৰে ভৰা জীৱনমুখী নতুন যাত্ৰাৰ জীয়া কাহিনী। সংগীতজ্ঞ বৰুৱাই লুইতৰ বুকুত আত্মগোপন কৰিব বিচাৰে। আপুনি এই যিগৰাকী সংগীতজ্ঞ বৰুৱা, কাৰ জীৱনৰ ওপৰত আপুনি আচলতে বেছ কৰি এই উপন্যাসখন লিখিছে বা এই কথাখিনি লিখিছে আপুনি? মই সংগীতজ্ঞ বৰুৱা বুলি তাত লিখিছোৱেই। বাকী পঢ়ুৱৈয়ে পঢ়ক, পঢ়ি পেলাই বুজি পাব কোন সংগীতজ্ঞ বৰুৱা, কেনেকুৱা ধৰণৰ কথা। পঢ়ুৱৈয়ে পঢ়ক, কাৰোবাক বিচাৰি পাব নিশ্চয়কৈ, পাব বুলি ভাবোঁ। আৰু আপোনাৰ পৰা যেতিয়া পঢ়িছে মানুহে, বিভিন্নজনে ফেচবুকত হওক বা বিভিন্ন মাধ্যমত লিখা মেলা কৰিছে, ফোন আহিছে আপোনালৈ? আহিছে। ফোনত কি মানে কেনেকুৱা কথা কৈছে? মই ফেচবুকত, মেছেঞ্জাৰত বা হোৱাটছএপত বা ফোনত যিখিনি মানুহে যোগাযোগ কৰিছে, এতিয়ালৈকে ধৰক মই নিগেটিভ কমেণ্ট শুনা নাই কাৰোৰ পৰা, পজিটিভ কমেণ্টেই শুনিছোঁ। কিন্তু নিগেটিভ কমেণ্ট শুনিবৰ কাৰণেও আগ্ৰহী। নিগেটিভ কমেণ্ট শুনিব পালে মই নেক্সট উপন্যাসখনত সেই কথাখিনি শুধৰাই ল'ব পাৰোঁ। গতিকে পঢ়ুৱৈয়ে ভাল পালেতো ভালেই লাগে, সেইটো স্বাভাৱিক কথা। কিন্তু ধৰক মোৰ ভুল ক'ত আছে, বেয়া ক'ত লিখিছোঁ, এই কথাখিনিও জানিবলৈ আগ্ৰহী হৈ থাকোঁ।
সকলোৱে ভাল বুলিয়ে কয় মানে কেতিয়াবা ভুলটো দেখুৱাই দিয়া মানুহ লাগে আচলতে প্ৰয়োজন হয় আপুনি কেতিয়া লিখে উপন্যাস মানে লিখা মেলাৰ কামটো কেতিয়া মানে কিমান সময়ত লিখে বা ৰাতি লিখে নে দিনত লিখে মোৰ নিৰ্দিষ্ট তেনেকুৱা সময় নাই মানে কেতিয়া লিখিম কেতিয়া হেৰি কৰিম বেচিকেলি ৰাতি লিখোঁ কিন্তু ৰাতিপুৱাও লিখোঁ বা মন যেতিয়াই যায় তেতিয়াই লিখোঁ আচলতে ধৰক এতিয়া ৰাস্তাত গৈ থাকোঁতে ক'ৰবাত ৰৈও কেতিয়াবা লিখিবলগীয়া হয় যদিহে সেইখিনি সময়ত মনে বিচাৰে যে এইখিনি সময়তে লিখা আৰু লিখিম বুলি ভাবি বহি পেলাইও লিখা নহয় যদিহে সেইখিনি সময়ত মোৰ মনে অনুমতি নিদিয়ে লিখিবৰ কাৰণে বেছিকৈ ৰাতি লিখা যায় বেছিকৈ ৰাতি লিখা যায় মানে এইখন লিখাতেও কিমান দিন উজাগৰি গৈছে আপোনাৰ বহুদিন উজাগৰি আৰু বছৰত আপুনি এখন উপন্যাস লিখে আৰু চেষ্টা কৰোঁ লিখিবৰ কাৰণে শেহতীয়াভাৱে এইখন লিখিলে তাৰপিছত নীলপৱন বৰুৱাৰ দীপালী বৰঠাকুৰৰ ওপৰত যিখন আপুনি উপন্যাস লিখিছিল সেইখন 2016 চনত আৰু সেইখনো যথেষ্টভাৱে পাঠকে আঁকোৱালি লৈছে আৰু নীলিমাকক কাশ্যপক আচলতে মানে আপুনি বহুত কাম ইতিমধ্যে কৰিছে কিন্তু সেইখনৰ পৰা বেছিকৈ চিনি পোৱা হৈছে পাঠকে সম্ভৱতঃ সেইখনৰ পৰা বেছিকৈ চিনি পোৱা হৈছে দীপালী বৰঠাকুৰ নীলপৱন বৰুৱাক আপুনি ওচৰৰ পৰা লগ পাইছে একেবাৰে কওকচোন কাহিনীটো কেনেদৰে আচলতে এইখন লিখিবলৈ প্ৰেৰণা পালে মোৰ মামাৰ অফিচৰ পিছফালে দীপালী বৰঠাকুৰহঁতৰ ঘৰ আছিলে মানে গুৱাহাটীত বেলতলাত মামা আপোনাৰ হোমগাৰ্ড অফিচৰ ডিৰেক্টৰ আছিলে মামাৰ লগত কেতিয়াবা অফিচলৈ যাওঁ মামাৰ অফিচলৈ দিনটো বহি থাকোঁ মামাই তেতিয়া কয় মানে ইয়াতে দীপালী বৰঠাকুৰৰ ঘৰ বুলি গৈছিলোঁ তেতিয়া এনেই গৈ চাইছিলোঁ কথা দুই এদিন গৈছোঁ কথা পাতিছোঁ নীলপৱন বৰুৱাৰ লগত সৰু তেতিয়া ভাবিছিলোঁ এখেতসকলক লৈ পেলাই কিবা এটা লিখিব লাগে আৰু মোৰ দৃষ্টিত তেওঁলোকৰ যিটো যুগ্ম জীৱন বিয়াৰ পিছৰ প্ৰেম আমি প্ৰেম বুলি ক'লে সাধাৰণতে বিয়াৰ আগৰ প্ৰেমটোক গুৰুত্ব দিওঁ কিন্তু তেওঁলোকৰ বিয়াৰ পিছৰ যিটো প্ৰেম তেওঁলোকৰ যুগ্ম জীৱন দুটা সৃষ্টিশীল মানুহৰ সৃষ্টিশীলতা এই গোটেইখিনিক মিলি মোৰ দৃষ্টিত দীপালী বৰঠাকুৰ নীলপৱন বৰুৱাৰ জীৱনটো একক অনন্য তেওঁলোকৰ যিটো যুগ্ম জীৱন সেইটো একক আৰু অনন্য আমাৰ ধৰক আমি ৰমিঅ' জুলিয়েটৰ কাহিনী পঢ়িছোঁ পানৈ জংকীৰ কাহিনী পঢ়িছোঁ আমি দেখা নাই সেইবোৰ আমি উপন্যাসত পঢ়িছোঁ বা কিতাপৰ পাতত পঢ়িছোঁ বা অন্য ক'ৰবাত পঢ়িছোঁ কিন্তু দীপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱা আমাৰ দৃষ্টিত আজিৰ তাৰিখত আমি নিজ চকুৰে দেখা আমি জনা ৰমিঅ' জুলিয়েট জংকী পানৈতকৈ কোনো গুণেই কম নহয় তেওঁলোকক লৈ লিখাৰ হাবিয়াস এটা আছিলে কেতিয়া লিখিম ঠিক কৰা নাছিলোঁ ঠিক তেনেকুৱা সময়তে সম্ভৱতঃ 14 চনৰ শেষ বা 15 চনৰ মাজভাগত হোমেন বৰগোহাঁই ছাৰে নিয়মীয়াভাৱে তেওঁৰ প্ৰথম কলমত এটা লেখা লিখিছিলে সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমিপেশু মোৰ যিমান দূৰ মনত পৰে অলপ ইফাল সিফাল হ'ব পাৰে তাত বৰগোহাঁই ছাৰে এটা কথা লিখিছিলে যে আমি যিখিনি গুণী মানুহ এই গুণী মানুহখিনিক তেওঁলোকৰ প্ৰাপ্য সন্মানৰ ন্যূনতমখিনি হ'লেও তেওঁলোকৰ জীৱনকালতে দিয়া উচিত মই মনে প্ৰাণে সেই কথাটো আপোনাৰ সেই লিখাটো আপোনাক অনুপ্ৰাণিত কৰিলে যে নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ ওপৰতে এখন আপুনি উপন্যাস লিখিব নহয় মই সেই সময়খিনিত ভাবিলোঁ যে হয় যে আমি জীৱনকালতেই তেওঁলোকক সন্মানখিনি দিয়া উচিত মৰাৰ পিছতো দিব লাগিব কিন্তু আমি জীয়াই থাকোঁতেই যদি সন্মান অকণমান দিওঁ সেইটো আমি এটা নতুন বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ আৰু তেওঁলোকো চাগে আন্তৰিকভাৱে সুখী হয় সেই সময়খিনিতে মই লগে লগেই পৰিকল্পনা ল'লোঁ যে মই ভাবি থকা উপন্যাসখন লিখোঁ সেই ভাবি পেলাই লিখিছিলোঁ আৰু পিছত সেই একেটা উদ্দেশ্য লৈ পেলাই মই বৰগোহাঁই ছাৰৰ যিটো শেষ গল্প আছিলে তেওঁৰ জীৱনৰ গৰখীয়াৰ আধাৰত এখন উপন্যাস লিখিছিলোঁ জোনাকৰ পক্ষীৰে বুলি সম্ভৱতঃ 17 নে 18 চনত প্ৰকাশ পাইছিলে এইখন নীলপৱন বৰুৱাক আপুনি খুব ওচৰৰ পৰা পাইছে যেতিয়া তেখেতে সেই উপন্যাসখন হাতত তুলি লৈছিল তেতিয়া তেখেতে বা আপোনাক কি কৈছিল বা তেখেতৰ অনুভৱটো কেনেকুৱা আছিল নীলপৱন বৰুৱাই তেওঁ বাৰে বাৰে কৈছিলে যে মই বিশেষ একো কৰা নাই জীৱনত এইটো বহুত ডাঙৰ কথা মানুহৰ হেৰিয়াৰ কাৰণে আমি অকণমান কিবা কৰি ভাবি থাকোঁ যে বহুত কিবা কৰিছোঁ নীলপৱন বৰুৱাই কৈছিলে তেওঁ বিশেষ একো কৰা নাই জীৱনত কিন্তু কিমান কি কৰিছে সকলোৱে জানে তাৰপিছত আপোনাৰ তেওঁ কৈছিলে যে তুমি দীপালীৰ কথা বেছিকৈ লিখা মোতকৈ দুইটাৰ কথাই দুইজনৰ কথাই সমান পৰিমাণেই আছিলে আনকি এনেকুৱা ধৰণৰ কথা আছিলে যে কিছুমান কাহিনী যে দীপালী বৰঠাকুৰে নিজেই নাজানে বা নিজেই পাহৰি গৈছে ক'তো প্ৰকাশ হোৱা নাই এনেকুৱা ধৰণৰ কথা কিছুমানো সেই উপন্যাস বা বহুতে নীলপৱন বৰুৱাৰ ছবিক জানে কিন্তু নীলপৱন বৰুৱাই যে খুব ভাল কবিতা লিখিছিলে বা অন্য কিবা কিবি কথা যিবোৰ কথা মানুহে নাজানিছিলে বা কম পৰিমাণে জানিছিলে তেনেকুৱা ধৰণৰ কথা কিছুমান আছে দীপালী বৰঠাকুৰে 3টা গান গাব পৰা নাছিলে
মানে সেই তিনিটা গান দীপালী বৰঠাকুৰৰ কাৰণে লিখা হৈছিল, সুৰ কৰা হৈছিল, ঠিক তেনেকুৱা তেওঁ গাব নাপালে, যাৰ কাৰণে এতিয়ালৈকে সেই তিনিটা গান কোনেও গোৱা নাই। মানে সেই লিৰিচিষ্টে হয়তো ভাবিলে যে এইকেইটা গান দীপালী বৰঠাকুৰৰ বাহিৰে বেলেগ এটাত চুইট নকৰে। সেই গান তিনিটাও মোৰ উপন্যাসখনত আছে। এনেকুৱা ধৰণৰ কিবা কিবি আছে। নীলপৱন বৰুৱাই উপন্যাসখনত তেওঁৰ মনৰ অনুভৱ অকণমান লিখিছিলে, আৰু মোৰ কাৰণে আটাইতকৈ ভাল লগা কথা এইটো যে যিদিনাখন মই উপন্যাসখন লৈ গৈছিলোঁ, জমা দিছিলোঁ, সেইদিনাখন দীপালী বৰঠাকুৰে চাই পেলাই তেওঁৰ ভাগৰ মোক কাটা নিমকি খুৱাইছিলে। আৰু তেওঁৰ ঘৰত যিজনী পৰিচাৰিকা আছিলে, সম্ভৱতঃ জোনালী আছিলে নাম, তেখেতে মোক জনোৱা মতে সেই কাটা নিমকিখিনি কেৱল আৰু কেৱল দীপালী বৰঠাকুৰৰ, বেলেগক নিদিয়ে। তেওঁ বহুত বেছি ভাল পাইছিলে চাগে, যাৰ কাৰণে মোক কাটা নিমকিখিনি দিছিলে। আৰু উভতি আহি থাকোঁতে দীপালী বৰঠাকুৰৰ ককায়েকে ফোন কৰিছিলে, কৰি পেলাই কৈছিলে যে নীলিম, আমি তোমাৰ ওচৰত কৃতজ্ঞ। দীপালীয়ে সাধাৰণতে মোৰ লগত কথা নাপাতে, তেওঁতো কথা বিশেষ পাতিবই নোৱাৰে, যিখিনি কয় আৰু সেয়াই হয়, কিন্তু আজি দীপালীয়ে মোৰ লগত পাতিছে। মোৰ কাৰণে সেইটোতকৈ ডাঙৰ এচিভমেণ্ট নালাগে চাগে আকৌ। প্ৰিয় দৰ্শক, নীলিমাকা কাশ্যপে যিখিনি ইতিমধ্যে কাম কৰি থৈছে, আৰু সেই আগৰ উপন্যাসৰ দৰে এইখনো ৰ'দৰ খিৰিকী বৰষুণৰ গানো পাঠকে আঁকোৱালি লৈছে। আৰু আপোনালোকে নিশ্চয় এইখন পঢ়িব আৰু কিবা এটা নতুনত্ব এই উপন্যাসখনত বিচাৰি পাব। মই দাদা বেলেগ এটা কথা সুধিব বিচাৰিম যে আজিৰ প্ৰজন্মক বহুতে দোষ দিয়ে যে আজি এতিয়া ডিজিটেল যুগ বুলি কয়, যে আজিৰ প্ৰজন্মই কিতাপ নপঢ়ে, গ্ৰন্থ নিকিনে, গ্ৰন্থমেলালৈ নাযায়। কিন্তু আপোনাৰতো গ্ৰন্থখনতো গ্ৰন্থমেলাত বিক্ৰী হৈছে, আৰু মই বহুজনক দেখিছোঁ যে আজিৰ প্ৰজন্মৰ হাতত এই কিতাপখন আছে। নলবাৰী ৰাসৰ পৰা এই কিতাপখন কিনিছে আজিৰ প্ৰজন্মই। আপুনি কি হিচাপে চায় এই দৃষ্টিটো? মই একদম স্পষ্ট যদি ক'বলগীয়া হয়, আজিৰ প্ৰজন্মই যথেষ্ট পঢ়ে। একদম স্পষ্টকৈ যদি ক'বলগীয়া হয়, আজিৰ প্ৰজন্মই যথেষ্ট পঢ়ে, কিন্তু চিলেক্টেড কিতাপ পঢ়ে। তেওঁলোকে ভাল গ্ৰন্থৰ সমাদৰ ভাল বা বেয়া বুলি নকওঁ, তেওঁলোকৰ মনৰ পচন্দত যিটো চিলেক্টেড বুলি ভাবে তেওঁলোকে সেইটো পঢ়ে। কিতাপ নচলে বুলি কোৱা কথাটোকো মই বিশ্বাস নকৰোঁ, কিতাপ চলে। কিন্তু কথাটো হ'ল যে আমি যদি 20 বছৰ আগলৈ ঘূৰি যাওঁ, 20 বছৰ আগত বছৰটোত কিমানখন কিতাপ ওলাইছিলে, আৰু আজিৰ তাৰিখটোত মাহটোত কিমানখন কিতাপ ওলায়, সেই হিচাপখিনি কৰিলেই কথাখিনি আহিব। মাদকতা কমা নাই কিতাপৰ মাদকতা নিশ্চিতভাৱে আছে, অক্ষুণ্ণ থাকিবও, কিন্তু আমি ভাত খাওঁ, পপকৰ্ণ কম খাওঁ, গতিকে আমি ভাত খুৱাবলৈ চেষ্টা কৰিম। দোষটো কিহৰ কাৰণে দিয়ে? এই যে নতুন প্ৰজন্মক দোষটো দিয়ে একাংশই, কিহৰ কাৰণে দিয়ে আচলতে? এইটো গালি পৰাৰ প্ৰৱণতা চাগে, তেনেকৈ ক'বলৈ হ'লে। কিন্তু নতুন প্ৰজন্মই কিতাপ পঢ়ে, নতুন প্ৰজন্মই ভাল কিতাপ লিখিছে। যিখিনিয়ে নপঢ়ে সেইখিনিক তেওঁলোকৰ মাক দেউতাকে পঢ়াৰ পৰিৱেশ এটা দিয়া নাই। ফেচবুকত হয়তো তেওঁলোকেই চিঞৰিছে যে এওঁলোকৰ ওচৰত আমাৰ ক'ত জাতীয়তাবাদ থাকিব, ক'ত সাহিত্য থাকিব। যিখিনিয়ে কয় সেইখিনি মানুহে এইটো নপঢ়ে চাগে। কিন্তু এতিয়া বুক ফেয়াৰত গৈ পেলাই কোনোবাই ভিডিঅ' কৰি দিয়ে যে ইয়াতে আটাইতকৈ কম মানুহ থাকে, সেই মানুহজনৰ হাততেই কিতাপ নাথাকে। কালি আপোনাৰ লগত আমি কথা পাতিছিলোঁ অফ কেমেৰা যে আগৰ সময়ত গ্ৰন্থমেলা সংখ্যাটো খুব কম আছিল, কিন্তু আজিকালি আপুনি দেখিব যে নলবাৰী ৰাস মহোৎসৱত, আমি কালি কথা পাতিছিলোঁ, নলবাৰী ৰাস মহোৎসৱত দেখিব যে আপুনি গ্ৰন্থমেলাখন খুব সুন্দৰভাৱে আয়োজন কৰে, বিহুত আয়োজন কৰে, আজিকালি গাঁৱৰ অনুষ্ঠানত গ্ৰন্থমেলাৰ আয়োজন কৰে। মানে বিভিন্ন প্ৰান্তত গ্ৰন্থমেলা এটা গঢ় লৈ উঠিছে, এটা খুব ইতিবাচক কথা। আৰু গ্ৰন্থমেলালৈ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ বেছিকৈ যায়, আৰু গ্ৰন্থ লিৰিকি বিদ্যাৰে চাই কিতাপবোৰ কিনে তাৰ পৰা, যে এইখন কিতাপ ভাল লাগিব বঢ়ি সেইখন কিতাপেই কিনে। আচলতে মই ভাল গ্ৰন্থৰ, ভাল চিনেমাৰ, ভাল নাটকৰ সমাদৰ সদায় থাকিব। মানে এনেকুৱা কথা নাই যে মই এখন কিতাপ লিখিলোঁ, মোৰ কিতাপখন কোনোৱে কিনা নাই, কিতাপখন কিনিবলৈ কিবা এটা সমল থাকিব লাগিব কিতাপখনত। কিয় কিনা নাই সেইটো চাব লাগিব, কিয় কিনা নাই পিছত আমি কিয় কিনা নাইটো যদি নিজে বিচাৰি উলিয়াব পাৰোঁ, পাঠকে কি বিচাৰে সেইটো যদি নিজে বিচাৰি উলিয়াব পাৰোঁ, তাৰ পিছৰ কিতাপখন নিশ্চিতভাৱে চলিব। আপুনি লিখা মেলা মাজলৈ কেনেদৰে আহিল? যে ভাবিছিল নে কেতিয়াবা যে মই উপন্যাস লিখিম, গল্প লিখিম? উপন্যাস লিখিম নে কি বুলি মানে সপোনটো আছিলেই, উপন্যাস লিখিব পাৰিম নে কি সেইটো কনফাৰ্ম নাছিলোঁ। লিখা মেলা সৰুৰ পৰাই কৰিছিলোঁ, মন আছিলে, আৰু প্ৰথম প্ৰেম আৰু চিধাকৈ ক'বলৈ হ'লে মানে লিখা মেলাৰ প্ৰথম প্ৰেম আপোনাৰ। প্ৰথম যেতিয়া মানে আজিকালি ধৰক মানে বাতৰি কাকতত আপোনাৰ নামটোতো প্ৰায়ে উঠি থাকে, মই এইখিনি পঢ়ি আছোঁ বাতৰি কাকতত, প্ৰথম যেতিয়া বাতৰি কাকতে আপোনাৰ নামটো প্ৰকাশ হৈছিল, বা প্ৰথম কিহৰ মাজত আপুনি আত্মপ্ৰকাশ কৰিছিল? লিখা মেলা কবিতা নহয়, মোৰ প্ৰথমটো সংগৃহীত প্ৰবন্ধ এটা ওলাইছিল। আপোনাৰ মই বহুত ভিতৰুৱা গাঁও এখনৰ ল'ৰা, একচুৱেলি বড়ি বুলি কয়, বড়ি জানো, হয়। আপোনাৰ সেই তাত থাকি পেলাই ধৰক লিখিম, পঠিয়াম, এইবোৰ নাজানো কেনেকৈ কি কৰে। তেতিয়া আপোনাৰ আমি ঘৰত দেউতাই ট্ৰিবিউন আৰু সাদিন লৈছিলে। সাদিনত তেতিয়া ৰংমেলা বুলি পৃষ্ঠা এটা আছিলে, ৰংমেলা পঢ়ি পেলাই
লিখিবলৈ চেষ্টা কৰোঁ, মা সহায় কৰে। তেনেকৈ সেই মোৰ মন যায় জাতীয় কবিতা লিখি কেনেকৈ পঠিয়াব লাগে নাজানো, নাজানিলে এই হকাৰজনৰ হাতত দিওঁ, কাৰোবাৰ হাতত দিওঁ, নোলায়। এবাৰ পোষ্টেলৰ মানুহ এজনে ক'লে, দেউতাৰ বন্ধু আছিলে, আহোঁতে ক'লে পোষ্ট অফিচত পঠিয়াই দিবা। তেতিয়া আপোনাৰ এই সংগৃহীত তথ্যৰে প্ৰবন্ধ এটা লিখি পেলাই পঠিয়াইছিলোঁ, কেঁচা ফল মূল পকোৱাত কেলছিয়াম কাৰ্বাইড। মই যেতিয়া ক্লাছ 7ত পঢ়ি থাকোঁ তেতিয়া স্বাধীনত ওলাইছিলে এই লেখাটো। সিদিনাখন মনটো খুব ভাল লাগিছিল, বহুত বেছি। আজি এইখন প্ৰকাশ হৈ ওলোৱাৰ পিছত আপোনাৰ মনটো যিমান ভাল লাগিছিল তাতকৈ সিদিনা বেছি ভাল লাগিছিল। বেছি আছিলে যেদিনা স্বাধীনত আপোনাৰ প্ৰথমটো মানে লিখনি প্ৰকাশ হৈছিল, বহুত বেছি। আৰু নতুন প্ৰজন্মইও লিখিবলৈ খুব যত্ন কৰিছে, ভাল লিখি আছে নতুন প্ৰজন্মই। আপুনি কি ক'ব যে নতুনকৈ যিবিলাকে লিখা মেলাৰ লগত জড়িত হ'ব বিচাৰে, কি মানে তিনিটা গুণ কওকচোন, যে এই তিনিটা গুণ থাকিব লাগে আচলতে এজন লেখক হ'বলৈ হ'লে? গুণ কেনেকুৱা হ'ব লাগিব সেইটো মই ক'ব নোৱাৰোঁ, বা আনক উপদেশ দিব পৰাকৈও মই নিজকে এতিয়াও শিকি আছোঁ, গতিকে আনক উপদেশ দিব পৰা হোৱা নাই। কিন্তু মোতকৈ যিসকল অনুজ, তেওঁলোকক মই এটা কথাই ক'ব পাৰিম যে লিখা মেলাক ফেশ্বন হিচাপত ল'ব নালাগে, সাধনা হিচাপত। যদিহে কোনোবাই ফেশ্বন হিচাপত লয় তেওঁলোকে সাধনা হিচাপত লওক, আৰু যদি ফেশ্বন হিচাপত ল'ম বুলি ভাবিছে তেতিয়াহ'লে লিখা মেলা বাদ দিয়াটোৱেই উচিত। কাৰণ লিখা মেলা কেতিয়াও ফেশ্বন হ'ব নোৱাৰে, সাধনা কৰিব লাগিব। বহুতে নপঢ়ে, লিখে, পঢ়িব বেছিব লাগিব, যিমান লিখে তাতকৈ বেছি পঢ়িব লাগিব। আৰু তেওঁ নিজৰ এটা সপোন ল'ব লাগিব যে মই লিখিম, কি লিখিম, কেনেকৈ লিখিম। লিখিম বুলি ভাবিলে নহ'ব, তো কি লিখিম, কেনেকৈ লিখিম, এই সপোনখিনি নিৰ্দিষ্ট সপোনটো ল'ব লাগিব। লৈ তেওঁ ৰ'দে বৰষুণে কৃষ্ণ সাধনা যদি কৰিব পাৰে, সাধনা যদি অব্যাহত কৰিব পাৰে, ঋষিমুনিৰ দৰে যদি তপ কৰিব পাৰে, তেওঁ ফল পাব, তেতিয়া নিশ্চয় সফল হ'ব। আৰু আপুনি এটা ভাল কথা কৈছে যে লিখা মেলা আচলতে ফেশ্বন হ'ব নালাগে, লিখা মেলাটো সাধনাৰ প্ৰয়োজন। আপোনাৰ যেতিয়া অন্তৰত লিখা মেলাৰ প্ৰতি এটা সাধনা থাকিব তেতিয়া নিশ্চয় আপুনি এই বাটত সফল হ'ব পাৰিব। কাৰণ আজিৰ সময়ত ফেচবুক, হোৱাটছআপ বা বিভিন্ন মাধ্যমত লিখাটো খুব সহজ হৈ পৰিছে, কবিতাই গল্পই হওক, কিবা কিবি হওক, আৰু কথাটো কিন্তু ভাল, কিন্তু চৰ্চা এটা চলি থাকে। কিন্তু লিখিব লাগে, লিখিছোঁ বুলি লিখাতকৈ মই লিখিবই লাগিব, ভাল লিখিবই লাগিব বুলি ভাবি লিখিলে ভাল। কিন্তু লাইক কমেণ্টৰ আশাত আচলতে লিখি লাভ নাই। একদমেই আপুনি ধৰক এইখন মানে ফেচবুকত আপলোড কৰিছে, লাইক কমেণ্ট কোনোবাই দিছে দিয়া নাই, এইটো ডাঙৰ কথা নহয়, সেইটো ইছ্যু নহয়। মই ফেচবুকত জনাইছোঁ মানুহখিনিক, আৰু জনাইছোঁ, আৰু ধৰক একদম স্পষ্টকৈ ক'বলৈ গ'লে এক প্ৰকাৰৰ প্ৰমোশ্যন, আৰু প্ৰমোশ্যন লাগিব এইটো কাৰণত যে যেতিয়ালৈকে মই লিখি আছিলোঁ তেতিয়ালৈকে মোৰ সৃষ্টি আছিলে, ওলাই যোৱাৰ লগে লগে সেইটো প্ৰকাশকৰ কথা আহি পৰিলে, এইটো প্ৰডাক্ট হ'লে প্ৰডাক্ট এটাৰ প্ৰমোশ্যন লাগিব। মই ন্যূনতম প্ৰমোশ্যনখিনি কৰিছোঁ, কিন্তু প্ৰমোশ্যনৰ নামত ধৰক পাতলীয়া কিবা কৰিবলৈও মন নাই, কিন্তু ন্যূনতম প্ৰমোশ্যনখিনি কৰিছোঁ আৰু পঢ়ুৱৈক জনাইছোঁ, তাতকৈ বেলেগ একো নাই। কাৰ পৰা অনুপ্ৰাণিত হৈছিল মানে প্ৰথমতে যে মই এগৰাকী লেখক হ'ম? কাৰ পৰা? মা মানে লিখিছিল আপোনালোকৰ? মা কাকতে পত্ৰই লিখা নাছিলে, কিন্তু এনেই লিখিছিল ঘৰতে, লিখা মেলা অকণমান আগ্ৰহী আছিলে, পঢ়িছিলে খুব, সেই তেনেকেই। আৰু মানে কেনেকুৱা আছিলে, আপোনাৰ দেউতাও আছিলে, দেউতাই আমাক কিতাপ কিনি দিছিলে, বৰকে মেগাজিন, কিতাপ এইবোৰ কিনি দিছিলে। আৰু এই পূজাত পিষ্টল খুজিলে নিদিয়ে মানে আপোনাৰ। মানে এটা কথা মানে দাদা ক'বই লাগিব যে আপুনি যিমানেই ফেচবুকত আপুনি নিলিখক, যিমানেই ফেচবুকত লিখা নপঢ়ক, কিন্তু কিতাপ পঢ়িবই লাগিব। কিতাপটো পঢ়িবই লাগিব, ফেচবুকো পঢ়িব লাগিব। কি পঢ়িম, গুগলত কি পঢ়িম, কিন্তু কিতাপটো লাগিবই, কিতাপো পঢ়িব, ছপা মাধ্যমত ওলোৱা মানে কিতাপ পঢ়িবই লাগিব, আপুনি মুঠৰ ওপৰত পঢ়িব লাগিব নিশ্চয়। যিসকল নতুন প্ৰজন্মই আজিৰ আমি আৰম্ভণি কৰিছোঁ যে এটা প্ৰজন্মক দুখ দিয়াটো এটা স্বভাৱ, আৰু সকলো ক্ষেত্ৰতে। এই ৰ'দৰ খিৰিকী, বৰষুণৰ গান আপুনি লিখি থকা সময়ত আপুনি এগৰাকী পেছাত শিক্ষক, আপুনি স্কুললৈ যাবই লাগিব, ৰাতিপুৱা স্কুললৈ যাবই লাগিব, আবেলি স্কুলৰ পৰা আহে, তাৰপিছতো আপুনি এখন উপন্যাস লিখিছে, সেইখনো যথেষ্ট আদৰি লৈছে। আৰু শেহতীয়াভাৱে আপোনাৰ ইংৰাজীত আপুনি এখন উপন্যাস হয়তো প্ৰকাশ হ'ব, সেইখনৰ বিষয়ে অকণমান কওকচোন। মোৰ ইংৰাজীত আপোনাৰ 21 চনত এখন প্ৰকাশ হৈছিলে, ফিফথ এণ্ড ড্ৰাইভ বুলি। তাৰ আগতে লাজ বুলি এখন অসমীয়া উপন্যাস আছিলে, লাজখনৰ ইংলিছ এডিশ্যন, আৰু হেৰিখন আপোনাৰ ফিফথ এণ্ড ড্ৰাইভখন, সেইখন ৰেড গ্ৰেপ বুলি দেলহিৰ পাব্লিচাৰ এজনে প্ৰকাশ কৰিছিলে। তেওঁ দেলহি আৰু ইউ পি দুই ঠাইৰ পৰা বিলং কৰে। তাৰপিছত এই বছৰ অহা বছৰ আন এখন উপন্যাস প্ৰকাশ পাব, আৰু নতুন প্ৰকাশন গোষ্ঠী এটা, খুব এন্থুচিয়াষ্টিক প্ৰকাশন গোষ্ঠী, আৰু উপন্যাসখনৰ নাম হ'ব আপোনাৰ হি ৱাজ মাই ফাৰ্ষ্ট লাভ।
তাতকৈ বেছি নকওঁ আৰু হ'ব আজিলৈ এইখিনিতে থাকক বাৰু আৰু আপোনাৰ এইখন মানে এমাজনত ট্ৰেণ্ডিঙতো আছিলে কিতাপখন হয় আছিল এমাজনৰ এই উপন্যাসখন এমাজনৰ ট্ৰেণ্ডিঙতো আছিলে আপোনাক চেলিঙত আছিলে আপোনাক সফল বুলিয়ে কৈছোঁ লেখাৰ ক্ষেত্ৰত আপুনি সফল ব্যক্তি সফল পুৰুষৰ আগত বোলে এগৰাকী নাৰীৰ হাত থাকে কাৰ কথা ক'ব আপুনি ভালকৈ সফল হৈ লওঁ তাৰপিছত ক'ম তথাপি যিমানখিনি সফল হৈছে নাই যদি সফল হ'ব পাৰোঁ তেতিয়া ক'ম আজি একো নকওঁ আপোনাৰ সহধৰ্মিনীয়ে নিশ্চয় সহযোগ কৰে লিখা মেলা স্বাভাৱিক হৈ আছে মানে নাটক যেতিয়া মই চাওঁ এগৰাকী নাৰী বুলি ক'লে ভুল হয় এতিয়া ধৰক এইমাত্ৰ ক'লোঁ সহধৰ্মিনীয়ে সহায় কৰে মা প্ৰেৰণা দিছিলে হয়তো লিখি থাকিবৰ ওপৰত ছোৱালীও কাষত বহি থাকে গতিকে আপোনাৰ প্ৰেৰণা বহুত থাকে মানে এই নাটকৰ ক্ষেত্ৰত মানে এগৰাকী লেখকক যেতিয়া উপস্থাপন কৰিব লগা হয় মঞ্চখনত বা মানে এটা গভীৰ মানে লিখা মেলা কাম কৰি আছে মঞ্চখনত খুব চিগাৰেট খোৱাটো দেখুৱায় নাটকত স্বভাৱ অভ্যাস নিচা চাগে আজিৰ অনুষ্ঠানত আমি কথা পাতিলোঁ নীলিমা কাশ্যপ আপোনালোক সকলোৱে জানে সকলোৱে চিনি পায় আৰু কেইবাখনো উপন্যাসে ইতিমধ্যে পাঠকে আঁকোৱালি লৈছে আৰু এইখনো ৰ'দৰ খিৰিকী বৰষুণৰ গান এইবাৰো পাঠকে নিশ্চয় আঁকোৱালি লৈছে আমি নীলিমদাৰ লগত পিছত আকৌ কথা পাতিম যেতিয়া আকৌ নতুন নতুন কাম তেখেতে কৰিব নতুন কাম কৰাৰ পিছত আমি তেখেতৰ সৈতে আকৌ কথা পাতিম আৰু নতুন প্ৰজন্মই তেখেতৰ পৰা কিছু শিকিব লগা কথা আছে আচলতে তেখেতে খুব ধুনীয়া এটা কথা কৈছে যে ফেশ্বনৰ বাবে লিখাটো আচলতে নহয় সাধনা কৰি লিখাটোহে জৰুৰী বুলি তেখেতে কৈছে আৰু এই কথা সকলোৱে স্বীকাৰ কৰে গতিকে ৰ'দৰ খিৰিকী বৰষুণৰ গান পাঠকে আঁকোৱালি লওক তাৰে কামনা কৰিছোঁ আৰু অনুষ্ঠানৰ মাজৰ পৰা আজি মই বিদায় লৈছোঁ দাদা ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিব আপোনাক ধন্যবাদ জ্ঞাপন কৰি আহিলেহে ভাল লাগিলে ধন্যবাদ দাদা আমি অনুষ্ঠান ইমানতে সামৰিছোঁ